ওয়েলকাম ইউটিউব মাই চেনেল। মই আপোনালোকক মোৰ অন্যতা বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ আৰু বহাগ বিহুৰ সকলোকে শুভকামনা যাচিছোঁ। বহাগ বিহু পালেহি, তো আমাৰ ঘৰত মায়ে বহাগ বিহুৰ কাৰণে সাজ থৈছিলে। তো আপোনালোকক সেইটোকে দেখুৱাম। আপোনালোকে চাই থাকিব কেনেদৰে আমি সাজ থয় আমাৰ মায়ে। আপোনালোকে চাই থাকিব। বহুতৰ ঘৰতে সাজ থয়, আমাৰ ঘৰতো সাজে থয়। সকামত লাগে, ধৰক এতিয়া বিহুত লাগে, মানুহ আহিলে চাহ তাহ দিয়া নহয়, সাজকে খায়। আমাৰ ধৰক দাইহঁতি আহিলে, দদৌ বৰ্তা সেইবোৰ আহিলে মানে চাহকাপ দিয়া নহয়, চিধা সাজৰ পাতিটোৱে দিয়া হয়। সেইটো কাৰণে আমাৰ সাজে থোৱা হয়। বিহুত মিঠা সাজ থোৱা হয়। আপোনালোকক পিঠাটো দেখুৱাম কেনেকুৱা। আপোনালোকে কিছুমানে নেজানিবও পাৰে, আপোনালোকে চাই থাকিব। এয়া দেখিছে আপোনালোকে বিহুৰ কাৰণে সাজ থ'বলৈ কাৰণে মায়ে চাউল ইয়াত থৈ দিছে। ভাত খাই উঠি মেলি চাউলখিনি তিয়াব। ইয়াত দেখিছে। তাৰপিছত ৰাতিপুৱালৈ চেয়া দিব। বৰা চাউল হয়, বৰা চাউল খোৱা চাউল মিক্স। চাউলখিনি অজৰাই লৈছে মায়ে। পানীখিনি গৰম কৰি লৈছে। এয়া দেখিছে, এয়া দেখিছে আপোনালোকে মায়ে কিমান ধুনীয়াকৈ চেয়া দিছে। এয়া হেৰি কলগছৰ হয়, মাজতে ফুটা কৰি লৈছে, বাট থকা কেৰাহী লৈছে। এয়া চাউল লৈছে এইখিনি। এয়া কৰিছোঁ, এইখিনি হৈ গ'ল, উলিয়াই থৈ দিছে মায়ে। উলিয়াই মেলি ধুনীয়াকৈ থৈ দিছে। এতিয়া ইয়াত আওখিনি দি আছে। ফাইনেলি হৈ গ'ল। এয়া দেখিছে, আৰু এইখিনিৰ লগত এতিয়া তিনিখিনি হ'ব চেয়া দিয়া। এয়া এইখিনি ইয়াত দুখিনি আছে, দুবাৰ চেয়া দিছিলে। এয়া দেখিছে আপোনালোকে, ইমান ধুনীয়াকৈ হেৰি হৈ আছে। এইখিনি অকল বৰা ধান আৰু ঘৰৰ ধান দিয়া আছে। এয়া এইখিনি। এয়া আমাৰ ল'ৰাটোৱে সুধিছে এইখিনি কি হয়। এইখিনি হ'লে হেৰি হয়, পিঠা, বৰা পিঠা। এইখিনি নেখায়। এয়া এইখিনি সাজৰ পিঠা। এইখিনি কি এইটো? এয়া দেখিছে, এইখিনি সাজৰ পিঠা বুলি কয়। এয়া লাডু এইখিনি গুড়ি কৰি দিব। এয়া সেনেকে নহয়, পানী অকণমান সৰহকৈ দি ল'ব লাগিব, তেতিয়া ৰস ল'ম। দিম নহয়, এখন গেলিবলৈ বহুত টাইম লাগিব। পানী একদম মই বুঢ়াই দিছোঁ, বুঢ়াই কেনে দিব লাগিব, এইটো একদম বুঢ়াই দিব লাগিব। মই আকৌ দিম নহয়, হিচাপ আছে নহয়। খালি হ'লেও তই চকুৱে থাক ওচৰত, নহয় জানো? জানো তাৰমানে বেছি হেৰি, মই বহুত বুঢ়াই দিছোঁ। মোক ঝৰিয়া তোৰখিনিও মানে এইখিনি মই কোমল পাইছোঁ, হ'লেতো এইখিনিও ঝৰঝৰীয়া পাইছোঁ। টান হ'লে ঝৰঝৰীয়া হৈ নাযায়, পানী বহুত খায়। মই এতিয়া সিজাই দিছোঁ চৰিখিনি। পিঠা মই তিনিটা যথেষ্ট পাইছোঁ দেই, ক'বলৈ নাপায়। ভাত নাই খাই
Bye.